हेलो एवरीवन इनानी किचेনৰ আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো আপোনালোকে উৰুকাৰ খানা খাইছেনে নাই বাৰু আমি মানে খুৰাহাতৰ ঘৰতে একেলগতে খাইছো এতিয়া সন্ধিয়াই হ'ল ভাবিছো আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো আজি আপলোড নিদিও ভিডিও কাইলে বা পৰহিলে দিম আমি উৰুকাৰ খানা কি কি খাম আপোনালোকক দেখাম বাৰু আপোনালোকেও কি কি খালে কমেন্টত লিখিব যোৰহাটত যে ইমান ঠাণ্ডা মই সোয়েটাৰ দুটামান পিনি লৈছো লগতে সলখনো লৈ লৈছো বহুত ঠাণ্ডা পৰিছে ইয়াত তেন্তে আজি ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো বলক ইয়াতে সকলোবোৰ মিলি একেলগতে জুই হেকি আছিল ময়ো অলপ টাইম জুইছত বহিলে উঠি যাব মনে নাযায় বহুত ভাল লাগে আমি এয়া খানা কাৰণে যোগাৰ কৰিলোৱে মোৰ ওচৰত হাক কাটি থকা জনী হৈছে খুৰা ছোৱালী ভন্টি আৰু হোৱা পাছফালে বহি থকা জন হৈছে মোৰ ফাদাৰ ইন ল মানে মোৰ হৌ দেউতা আৰু ভিডিওটো খুৰা লোৱা ভাইটিয়ে কৰি আছিল এইফালে চিকেন মেৰিনেট কৰি থৈছো এয়া আলুগুটি আৰু ওলকবি ৰেডি কৰি থৈছো এয়া মছলাবোৰ আজি ভাবিছো চিকেন জুইতে বনাম সেইবাবে এপিনে কেৰাহী তুলি থৈছো জুইত বনোৱা মাংসকণ বহুতেই টেষ্টি হয়নে বাৰু তেন্তে চাই থাকক পাছলে কেনেকৈ বনাওঁ এইফালে মই মাংস বনাব ললোৱেই ভালকৈ নাজানো সুধি বনাই আছিলোঁ শিকি আছোঁ বনাব কিন্তু খাবলৈ টেষ্টি হৈছিল বুলিয়ে কৈছে Jadi kalau mana dia sih? Ada apa? Box tu kot kot. Box tu? Aduh. এয়া এইফালে চিকেন ৰেডি হৈ আছে হ'বলৈ বেছি টাইম নাই আৰু আমি কিন্তু ইমান নিজানকৈ থকা নাই দেই কপিৰাইট লাগিব বুলিহে মই ভিডিওটো মিউট কৰি দিলোঁ আপোনালোকে বাৰু চিৰা দৈ খাই ভাল পায়নে মই পিছে ভালেই পাওঁ এয়া চাওক বকুল বৰা ধানৰ চিৰা আমাৰ এইফালে চিকেন খাব পৰা হৈ গ'ল এয়া মেৰিনেট কৰি থৈ দিয়া আছিলে খৰিকা দিম এয়া মই খৰিকা যোগাৰ কৰি ল'লোৱেই আপোনালোকে খায়নে বাৰু এনেকৈ জনাবচোন আৰু এইফালে খৰিকাত দিয়া চিকেন ৰেডি কৰি থকা হৈছে খাবলৈ বহুত টেষ্টি হৈছিলে আপোনালোকে নাই খোৱা যদি এবাৰ খাই চাব টেষ্টি হয়
মৰ্ণিং ফ্ৰেণ্ডছ, আজি হৈছে নেক্সট ডে। এয়া মই মূৰ ধুই আহিছোঁ, নামঘৰলৈ যাম এতিয়া। এয়া মই ৰেডি হৈ গ'লোঁ, এতিয়া যাওঁ, পিছত লগ পাই আছোঁ আকৌ। এয়া নামঘৰ আহি পালোহি, সকলো ৰাইজ বহি আছিলে। মেজিৰ ওচৰত সেৱা ল'লোঁ আৰু নাৰিকলো খালোঁ তাতে। চাহ দিছিলে, ঘৰত চাহ খাই যোৱাৰ বাবে চাহ নাখালোঁ। পিছত নামঘৰত নাম হ'ব, মই নামঘৰলৈ নাযাওঁগৈ, সেইবাবে ইয়াতে সেৱা ল'লোঁ। আমি নামঘৰৰ পৰা আহিলোৱেই, মই মাঘৰ যাম যিহেতু, নতুবা দেৰি হ'বগৈ, সোনকালে গুচি আহিলোঁ। এই দুজনী মোৰ ননদ হয়, খুৰা ছোৱালী, তেহেঁ দুজনীও গৈছিলে মোৰ লগতে। নামঘৰৰ পৰা আহি সকলোৱে চাহ জলপান খাই ল'লোঁ। এয়া বাতিত আছে কোমল চাউল, দৈ গাখীৰ আৰু গুড়, আৰু ইফালে আছে মিঠৈ, তিল পিঠা, ঘিলা পিঠা, আৰু এয়া নাৰিকল আৰু চুজি লাড়ু। চুজি লাড়ুটো ময়ে বনাইছিলোঁ। তিল পিঠা, মিঠৈ, ঘিলা পিঠা মায়ে বনাইছিলে, মোলৈ বুলি দি পঠাইছিলে। এয়াই আছিলে বিহু বুলি। হেল্ল' এভৰিৱান, নামঘৰৰ পৰা আহি জলপান খালোঁ। এতিয়া বিহু বুলি মাঘৰৰ পৰা এপাক আহোঁগৈ, তাত কি তেন্তে একেবাৰে মাঘৰত লগ পাই আছোঁ। হেল্ল' এভৰিৱান, এতিয়া আছোঁ মাঘৰত। চাহ তাহ খালোঁ, ভাতো খালোঁ। এতিয়া ওলাই আহিছোঁ খুৰীহঁতৰ ঘৰলৈ। খুৰীহঁতৰ ঘৰত এয়া চাহ খাবলৈ দিছে। মই যিহেতু গাখীৰ চাহ নাখাওঁ, লাল চাহী খাইছোঁ। এয়া তিল পিঠা, লাড়ু, ঘিলা পিঠাই আছিলে। হেল্ল' এভৰিৱান, আপোনালোকক কথা এটা কওঁ, যিসকলে মোৰ ভিডিঅ' চাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বহুত শ্বেয়াৰ কৰিব, যাতে আন মানুহেও ভিডিঅ' পায়। মই আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব পাৰিব। আপোনালোকৰ অবিহনে মই আগবাঢ়িব নোৱাৰিম, সেইবাবে প্লিজ মোক চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰক আৰু মোক চেনেলটো বহুত ছাবস্ক্ৰাইব কৰি দিয়ক আৰু প্লিজ শ্বেয়াৰ কৰিব। ঘৰৰ পৰা পালোহি, আহি আকৌ চাওমিন বনাবৰ বাবে ৰেডি কৰিলোঁ। এয়া চাওমিন মই বইল কৰি ল'লোঁ। এইটো পিঁয়াজ, এয়া চব্জি, তাত দিবলৈ বন্ধাকবি, গ্ৰীণ মটৰ আৰু গাজৰ কাটি ল'লোঁ। আপোনালোকে বেলেগো দিব পাৰিব। ৰেডি হৈ গ'ল, এয়া ৰেডি হৈ আছে। মই ৰেচিপিটো নেদেখাওঁ এতিয়া, পিছত দেখাম, অলপ দেখাই দিছোঁ। এয়া খাব পৰা হৈ গ'ল, গৰম গৰম, ধুনীয়া হৈছিলে খাবলৈ। ৰেচিপিটো পিছত দেখাম।